हेलो फ्रेंड्स, मैं ध्रुबजीत तालुकदार। आज माघर 1 तारिख। आज मंदिर जाम। मंदिर की है क्या परिवेश सकलखिनि देखा। चलो भिडिओ आरम्भ करूँ। আজি আমি আহিছো বশিষ্ঠ মন্দিৰৰ ফেমিলি লয় মুনু দেউতা মুনু এই বাইদেউ এইটো দাদা চলো ভিতৰৰ পৰিৱেশ দেখাই আছে চাবা চাবা কামুৰি দিব শিৱলিংগ Ya, ya aku lama. Ya, aku tuh jalan kaki. Tiga ada. Ganaysay naman. বান্দরে অকণি চাই আছে এইটো মেইন মন্দিৰ বেক সাইড বহুত মানুহ হৈছে আজি মন্দিৰত মাঘৰ 1 তাৰিখ কাৰণে বহুত ভকত আহিছে এডাল বটগছতো পূজা কৰা হয় এটা শিৱ বাবাৰ মূৰ্তি দেখা জনা ফাইনেলি আমি মন্দিৰ দৰ্শন কৰিলোঁ ডাঙৰ মুনু এতিয়া আমি নিজৰাৰ পাৰে পাৰে খোজকাঢ়ি আছোঁ লগত মুনুক লৈ আৰু আহিলোঁ মন্দিৰত বশিষ্ঠ মন্দিৰৰ অৱস্থা গোটেই জাবৰ ইয়াতে পেলাই চাগে এই নদীটোৰ পানীত গোটেই গোবৰ বাকল ফুল সকলোবোৰ ইয়াতে পেলায় বান্দৰ সকলো ৰাইজক অনুৰোধ যে ইয়াতে এইবিলাক জাবৰ চাবৰ নেপেলাব অলপ চাফ চিকুণ কৰি ৰাখিব পৰিচালক সমিতি
বিহু প্ৰথম দিনাখন মন্দিৰ দৰ্শন কৰি ভাল লাগিলে। ফাইনেলি আমাৰ মন্দিৰ দৰ্শন হ'ল আৰু এতিয়া আমি ঘৰলৈ যাওঁ বুলি ওলাইছোঁ। ধুনীয়া একদম বঢ়িয়া, ভাল লাগিলে। মানুহ বহুত লগ পালোঁ। আমি মন্দিৰ এৰিলোঁ।